আছে পাকিস্তানৰ এজেন্ট হৈ যদি কাম কৰি আছে তেন্তে আপোনালোকে গ্ৰেপ্তাৰ কৰক না। হিমন্ত বিশ্ব শৰ্মাক কোনোবা বিশ্বাসত ল'ব নেকি, যাৰ জ্বলন্ত উদাহৰণ আছে মোৰ লগত। 2020 চনত হিমন্ত বিশ্ব শৰ্মাই কি কৈছিলে আপোনালোকে শুনি লওক, তাৰ পিছত মই কৈ আছো। এইখন মঞ্চৰ পৰাই কৈছো 21 চনৰ পিছত হিমন্ত বিশ্ব শৰ্মা ৰাজনীতিত থকাৰ প্ৰশ্ন উঠে। মোৰ পাবলগীয়া হেৰাবলগীয়া একো নাই। কোনোবাই যদি কয় হিমন্ত বিশ্ব শৰ্মাই কিবা হোৱাৰ সপোন দেখি কৰিছে, এইখন মঞ্চৰ পৰাই কৈছো 21 চনৰ পিছত হিমন্ত বিশ্ব শৰ্মা ৰাজনীতিত থকাৰ প্ৰশ্ন উঠে। হিমন্ত বিশ্ব শৰ্মাই এইখন মুখেৰে কৈছিলে হিমন্ত বিশ্ব শৰ্মাই 21 চনৰ পিছত ৰাজনীতি নকৰে, কিন্তু 2025 চনত হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হৈ আছে। সেইকাৰণে মই কৈছো হিমন্ত বিশ্ব শৰ্মাৰ মুখৰ কথা আৰু কুকুৰে বালিত মুতা একেই কথা। যদি এটা কথাও মই মিছা কৈছো জীৱনত হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিয়ে নকৰে, ইয়াতকৈতো আৰু একো নালাগে। আৰু যদি এক কদম বেছি কৈ যায় মই এনেকুৱা প্ৰতিজ্ঞা কৰি দিম যে মই ঘৰতে নাযাওঁ। আৰু আজি এই একেই মুখেৰে কৈ আছে হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি ত্যাগ কৰিব, কেতিয়াও ঘৰত নাযাব। লাজ থাকিব লাগিছিল, আপোনাৰ অলপ লাজ থাকিব লাগিছিল। গৌৰৱ গগৈ ডাঙৰীয়াৰ যদি পাকিস্তানৰ সৈতে লিংক আছে, পাকিস্তানৰ এজেন্ট হৈ যদি কাম কৰি আছে তেন্তে আপোনালোকে গ্ৰেপ্তাৰ কৰক না।